15 আগষ্ট স্বাধীনতা দিৱসৰ ভাষণ। সন্মানীয় অধ্যক্ষ মহাশয়, শিক্ষক শিক্ষিকা বৃন্দ, অতিথিবৰ্গ আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ ইতিহাসত এক গৌৰৱজনক দিন। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতে দীৰ্ঘ 200 বছৰৰ ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই স্বাধীনতা সহজে পোৱা হোৱা নাছিল। এই স্বাধীনতাৰ বাবে বহুজন দেশপ্ৰেমীয়ে তেওঁলোকৰ জীৱন আহুতি দিছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, পণ্ডিত জৱাহৰলাল নেহৰু আদি অগণন মুক্তিযোদ্ধাই নিজৰ ত্যাগ, সাহস আৰু ধৈৰ্য্যৰে দেশৰ বাবে যুঁজিছিল। আমি তেওঁলোকৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ এই দিনটো কেৱল উলহ-মালহৰ দিন নহয়, ই হৈছে দেশপ্ৰেম, একতা আৰু ত্যাগৰ স্মৰণৰ দিন। আমি সকলোৱে একেলগে মিলি জাতি, ধৰ্ম, ভাষাৰ পাৰ্থক্য পাহৰি ভাৰতবৰ্ষক এক নতুন আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগে। চাওঁ আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ। আমি সততা, শিক্ষা, শৃংখলা আৰু সমাজ সেৱাৰ জৰিয়তে ভাৰতৰ গৌৰৱ বঢ়াম। স্বাধীনতা দিৱস জয়ত থাকক। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ।